দোস্ত ওয়েলকাম টু মাই চ্যানেল। আপুনি এটা কথা চিন্তা কৰি আছে, আপুনিতো জানে ইনষ্টাগ্ৰামত টিকটক আকৌ ঘূৰি আহিছে। আপোনালোকে হয়তো নিউজটো পাব পাৰে বা পাব পাৰে না, মানে পাইছে নিউজটো যে টিকটক আহিছে অন ইনষ্টাগ্ৰাম। টিকটক ইজ বেক অন ইনষ্টাগ্ৰাম। কিন্তু বহুতৰ মনত এটাই কোৱেশ্চন, আগৰ টিকটকৰ একাউণ্টটো ইনষ্টাগ্ৰামত পাব নেকি? এইটোৰ ওপৰত মই কিছু কথা ক'ম তোমালোকক। আগতে ইনষ্টাগ্ৰামটো অন কৰি লওক, আৰু যিটোৰ ইনষ্টাগ্ৰাম মানে নাই, সিটো প্লে ষ্ট'ৰ যাই কিনে মানে ইনষ্টাগ্ৰাম ডাউনলোড কৰিব পাৰিব। INS এই তিনিটা লেটাৰ মাৰিলে আহি যাব। তিনিটা লেটাৰ মাৰিলে মানে আহি যাব, মানে চাব আহি গৈছে। এতিয়া অপেন কৰক। আপুনি অপেন কৰি চাব পাৰে ইনষ্টাগ্ৰাম। মই আগতে কিবা কিবি টিপিছিলোঁ। এইটো হোম আৰু এইটো চাৰ্চত মাৰিব। আপুনি চাৰ্চত মাৰি কিনে ইয়াত চাব পাৰে, মানে যিটো মানে ডাঙৰ ভিডিঅ' প্লে হৈ আছে সেইটো টিকটক হয়, আৰু এইটো মানে সৰু সৰুবিলাক মানে ফটোজ আৰু কি। আপুনি কি কৰিব, ৰিলছত মাৰিব। ওপৰত ৰিলছত মাৰি আছে, ৰিলছ মাৰিব। এতিয়া চাব টিকটক চাব পাৰে। আপুনি ইয়াত লাইক কৰিব পাৰে, কমেণ্টছ কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে। আপুনি যদি আপোনাৰ কিটো মানে আইডিটো মানে আপুনি যদি মানে কি কৰে, আপুনি যদি মানে ইনষ্টাগ্ৰাম যিটো টিকটক এইটো যদি মানে একাউণ্ট বনায়, তেনেহ'লেতো ইনষ্টাগ্ৰামত একাউণ্ট হয়। আৰু মানে মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ যে টিকটকৰ আইডিটো ইয়াত পাব নেকি? ইয়াত মানে টিকটকৰ আইডিটো মানে একাউণ্টটো ইয়াত নাপাব, কাৰণ টিকটকটো আছিল চাইনাৰ, কিন্তু ইনষ্টাগ্ৰাম এতিয়া মানে আমেৰিকাৰ নেকি ইনষ্টাগ্ৰামটো। এতিয়া ইনষ্টাগ্ৰাম আনিছে টিকটকৰ দৰে, কিন্তু এই টিকটকত মানে ইনষ্টাগ্ৰামত আপোনাৰ মানে ইনষ্টাগ্ৰামৰ কি লাগিব, একাউণ্ট লাগিব। আৰু যিটো আগৰ পৰা আছিল মানে ইনষ্টাগ্ৰাম, তাতো এনেই থাকিব, মানে তাতো কি থাকে, একাউণ্টটো থাকেই, বনাই থাকে। কিন্তু যিহেতু নতুন সিহঁতে মানে একাউণ্টটো বনাব লাগিব। আৰু আপুনি যদি ভিডিঅ' বনাবলৈ চায়, তাহলে ওপৰত চাব, মানে ওপৰত কৰ্নাৰত চাব, মানে তাত কেমেৰা মানে ফটো দিয়া আছে, কেমেৰাত মাৰিব। আৰু ইয়াত কেমেৰা মাৰি কিনে এই আপুনি চাব পাৰে, অডিঅ' দিব পাৰে, স্পীড, ইফেক্ট, টিমাৰ, একদম ছেম টু ছেম মানে টিকটকৰ দৰে। আপুনি ইয়াত মানে ৰিলছ ইয়াত মাৰি আছে, ভিডিঅ' হৈ আছে। মই মানে কি দিয়া নাই, ভিডিঅ'টো হৈ আছে। আৰু কিবা কিবি ইয়াত মানে এইটো দিলে চাব পাৰে। এই যে মোৰ ফটোটো আহিছে, চাব পাৰে, এইটো হয়। এতিয়া পোষ্ট কৰিব আৰু কিবা কিবি আপুনি বেক কৰিব পাৰে। ভিডিঅ' এটা বনাবলৈ হ'লে পোষ্ট কৰিব পাৰিব। আৰু আপুনি যদি আপোনাৰ মানে কিটো একাউণ্টৰ মানে কিটো পোষ্টটো যেতিয়া য'ত কৰি আছে, মানে সেইফালে মানে তলত দি আছে, মানে মানুহৰ নিচিনা ইয়াত মাৰিব। মাৰি কিনে আপোনাৰ এই যে মই পোষ্ট কৰিছোঁ 15টা, আগতে কৰিছোঁ, বহুত দিন আগতে, 3 মান্থ আগতে কৰিছোঁ। এইবিলাক ফটো হয় কিন্তু মই এতিয়া এইফালে চাওক মই ভিডিঅ' মানে আপলোড কৰা নাই, আগতে আপলোড কৰা নাছিলোঁ, এতিয়া মানে কৰিম। টিকটক যদি আহিছে মই অৱশ্যেই কৰিম, কাৰণ টিকটক ঘূৰি অহাৰ কাৰণে বহুত মানুহ আনন্দিত হৈছে। টিকটক ইজ বেক। এতিয়া মানে सोशल मीडिया सिर्फ और सिर्फ टिकटॉक की बात हो रही है। तो दोस्तों, आपको ये वीडियो तो अच्छी लगी तो আপোনালোক এই ভিডিঅ'টো ভাল লাগে তো ভিডিঅ'টো লাইক কৰি দিব। আৰু মোৰ চেনেলত আপোনালোকে নতুন হৈ থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এইটো যে মই মানে ইউটিউবৰ আৰু টিকটকৰ বিষয়ে নতুন ভিডিঅ' বনাম, আৰু সেই ভিডিঅ'টো আপোনালোকে টাইম মতে পাই যাব, আৰু পালে আপোনালোকে কিছু উপকৃত হ'ব পাৰে। তো এতিয়া